प्रमद बर'नि अननायजों गंनै नखरा गोजोन मोनबाय। गोरिब हा न' गैजायै गपाल बर' आरो बैजयन्ती बर' बे गंनै नखरनो हा बायनानै न' लुनानै होदों। बे सानैनि नखरा जोबोद नारा नाथा जिउ खुंबोदोंमोन। नाथाय दिनै बिथां गपाल बर' आरो बैजयन्ती बर'मोननि खाफाला गेवबाय। खाफालखौ गेवहोदों BTRनि गाहाय प्रमद बर' बिथाङा। उदालगुरि जिल्लानि सिङाव डिमाकुसि बालिसिता गामिनि गपाल बर' आरो थाइगिरबारि गामिनि बैजयन्ती बर' बिथांमोनहा BTRनि गाहाय प्रमद बर'नि अननायाव दिनै हा, न', मोसौ गाय आरो नखरनि गोनां संग्रा आइजें आइला मोननो हादों। दिनै BTRनि गोरबोनि अननायजों गपाल बर' आरो बैजयन्ती बर'मोननि खाफाला गेवबाय। बिथां गपाल बर' आरो बैजयन्ती बर'मोननि गोदान लुफुंनाय नबथि आरो न'खौ BTRनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बेखेवनानै होयो। दिनैनिफ्राय गपाल बर' आरो बैजयन्ती बर'मोनहा बे गोदान न'आव गोजोनै गोजोन रायजो जालांनो हानायनि राहा जाबाय। होबाय आरो नै दा जानाय लोंनाय खथा माने संनाय खुरनायबो होबाय, बिसना होबाय, आलना होबाय, पालें होबाय। माथो नांबावगो बहुतखिनि माने रेजें मोनबाय आरो आङो गथ'फोरखौ माने गानो थाखाय आंहा जायगा गैयामोन, दा गानो जायगा होबाय। बेखौनो आं बहुत इसोरनिसिम माने साबायखर थाबाय आंनि थाखाय। माने ओइ प्रमद बर'खौ माने गोसोदोनो साबायखर होदो आरो बुंनो रोङा नालाय बिंग्रि मानसि थिखा थिखा गैया, बेनिखायनो आं माने बुंजोबनो हाया आरो आंनि गोसोनि खुरांखौ। बेनो आरो आंनिया धन्यबाद। সেইটো জাষ্ট এটা কি বুলি কয় শুভাকাংক্ষীবিলাকৰ এটা অনুদান। মই এই পৰিয়ালত এদিন আহিছিলোঁ, তেখেতসকলৰ যিটো পৰিয়ালৰ মালিকজন হঠাৎ কেঞ্চাৰ হৈ ঢুকালে। ইয়াৰ পিছত গৃহহাৰা হ'ল, ভূমিহীন হ'ল আৰু ল'ৰা ছোৱালী পঢ়ি আছে ভালকৈ। তো পৰিয়ালবৰ্গৰ চলিবলৈ একোৱেই নাছিলে। সেইকাৰণে আমি সিদিনা সিদ্ধান্ত লৈ এই ভূমিখিনি ক্ৰয় কৰি এই ঘৰটো সজাই দিয়া হৈছে। এইটো কোনো আঁচনি নহয়, সেইটো জাষ্ট পাব্লিক ইনিচিয়েটিভ। কিছুমান দান বৰঙণি দি এইটো সজোৱা হৈছে। আৰু এখন ঘৰ, যি পৰিয়ালত মই যোৱা কেইমাহমান আগত ভিজিট কৰিছিলোঁ, তাত দুজন ল'ৰা ক'বলৈ নোৱাৰে আৰু চাহ বাগানত বেলেগৰ মাটিত আছিলে। তেখেতসকলকো ঘৰ এটা নিৰ্মাণ কৰি দিয়া হৈছে। লগতে জীৱিকা হিচাপে গৰু কিনি দিয়া হৈছে আৰু বাকীখিনি যাৱতীয় ব্যৱস্থাখিনি কৰি দিয়া হৈছে। তো এতিয়া আমি বিচাৰিছোঁ যে আমাৰ অঞ্চলত বহুতখিনি তেনেকুৱা পৰিয়ালবিলাক আছে, সেইটো লাহে লাহেকৈ আমি তেখেতসকলৰ ভূমিৰ কথা, গৃহৰ কথা, যিবিলাক আমাৰ খিলঞ্জীয়া মানুহ আজি যুগে যুগে বসবাস কৰি আছে, কিন্তু গভৰ্ণমেণ্টৰ বহুত আঁচনিয়ে তেখেতসকলক ঢুকি পোৱা নাই। এটা সময়ত গভৰ্ণমেণ্ট আঁচনিবিলাক যদি ভালকৈ ইমপ্লিমেণ্ট হয়, বহুতখিনি কাম তেনেকুৱা হ'ব। কিন্তু গভৰ্ণমেণ্ট আঁচনি ইমপ্লিমেণ্ট হোৱাৰ আগতে এই পৰিয়ালবিলাকক আমি তেনেকুৱা ছ'চিয়েল ইনিচিয়েটিভেদি কিমান কৰিব পাৰোঁ কৰিবলৈ ট্ৰাই কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ যে অহা বছৰত আমি আৰু বেছি কৰিবলৈ পাৰিম। বহুতখিনি মানুহ মই লগত পাইছোঁ যিসকলে এইবিলাক কৰিবলৈ সাজু আছে। তো মানৱতাটো আমি সদায় জীয়াই ৰাখিব লাগিব। আৰু সেই পৰিয়ালটোৰ কোনো দোষ নাই যে সেই পৰিয়ালটো যে আজি গৃহহাৰা হৈছে, তেখেতসকলে যে আজি তেনেকুৱা মানে ভূমিহীন হৈছে। ইয়াত আমাৰ সমাজৰো ক'ৰবাত নহয় ক'ৰবাত বা গভৰ্ণমেণ্টৰো ক'ৰবাত নহয় ক'ৰবাত ছিষ্টেমেটিক ফল্ট এটা আছে। নহ'লে স্বাধীনতাৰ ৭৫ বছৰত এতিয়াও আমাৰ ইমানখিনি মানে নাগৰিক আছে যিসকলে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। চ' তেখেতসকলক চোৱা চিতা কৰাটো আমাৰ দায়িত্ব আৰু এই পদক্ষেপটো কণ্টিনিউ হ'ব। ইয়াৰ লগতে আপোনাই কি ক'ব বিচাৰিছে, জনজাতি নেতা, অজনজাতি নেতা, সেইবিলাক মই একো বুজি পোৱা নাই। এতিয়া যোনে কাম কৰিব আহিছে সি কাম কৰিব, যোনে কথা ক'ব আহিছে সি কথা ক'ব। গতিকে আমাক কাম কৰা মানুহ লাগে। আমাৰ 40 বছৰ বহুতখিনি আন্দোলন হ'ল, কিবা হ'ল, আণ্ড্ৰেছ হ'ল, এতিয়া আমাক কাম কৰিব লাগে, বুজিছেনে? তো গতিকে ময়ো কাম কৰিব বিচাৰোঁ আৰু মই বিচাৰোঁ যে মোৰ দলৰে হওক বা কোনোবাই হওক চবে কাম কৰক, মই সেইটোৱে বিচাৰোঁ। অমিক্ৰণ চলি আছে, অমিক্ৰণ এইবাৰ যথেষ্ট মানে কি হৈছে, ইম্প্ৰুভ হৈ আছে। এইকেইদিন মানে যথেষ্ট কেছবিলাক কমি আছে। সেইকাৰণে আশা কৰিছোঁ কম সময়ৰ ভিতৰত অমিক্ৰণ এইটো কমপ্লিটলি মানে সেইটো কম হৈ যাব আৰু আমি স্বাভাৱিক জীৱন কৰিব পাৰিম। চিন্তা কৰি আছোঁ মানে এই ইনিচিয়েটিভটো আমি ইয়াত আৰম্ভ কৰিছোঁ, কিন্তু সেইটো পেৰেলেল এটা ইনিচিয়েটিভ কণ্টিনিউ হ'ব। চাওক, অখিল গগৈয়ে চব কথাই ক'ব পাৰে, কিন্তু কৰিবহে নোৱাৰে। চ' আজিৰ সময়ত কথা কোৱা আৰু কাম কৰা দুইটাই লাগিব। অকল কথা কোৱা নেতাইদি দেশ নচলিব, সমাজ নচলিব। কথাও ক'ব পাৰিব লাগিব, কামো কৰিব লাগিব। গতিকে বড়ো জনগোষ্ঠীক তেখেতে বিজেপি সত্তা কয়, কিবা কংগ্ৰেছ সত্তা কয়, ইয়াৰ লগত বড়ো জনগোষ্ঠীৰ একো লেনা দেনা নাই। বড়ো জনগোষ্ঠী এটা কঠোৰ পৰিশ্ৰম কৰি আগবাঢ়ি আহিছে। সেই সময়ত অখিল গগৈয়ে বড়ো জনগোষ্ঠীৰ প্ৰতি মাত মাতা নাই, একো কাম কৰা নাই। নিজৰ পৰিশ্ৰমৰ বিনিময়ত, নিজৰ ত্যাগৰ বিনিময়ত, নিজৰ আত্মা বলিদানৰ বিনিময়ত, এটা কঠোৰ পৰিশ্ৰমৰ বিনিময়ত বড়ো জনগোষ্ঠীয়ে নিজৰ ভাষা,
সংস্কৃতি অস্তিত্ব লৈ বিশ্বৰ বুকুত এতিয়া জীয়াই আছে ইয়াৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই এই কথাখিনি মানে তেখেতে কটাক্ষ কৰাৰ কোনো অধিকাৰ নাই তেখেতে নিজৰ জনগোষ্ঠীৰ কাম কৰক নিজৰ কাৰণে কাম কৰক আৰু নিজৰ সংগ্ৰামটো জীয়াই ৰাখক কোনোবা এতিয়া এইটো মুৰ্দাবাদো দিব জিন্দাবাদো দিব সেই মুৰ্দাবাদ জিন্দাবাদবিলাক আমি চাই থাকিব নোৱাৰোঁ আমি কাম কৰিব লাগিব চ' আজি আপুনি ভাৰতবৰ্ষত এতিয়াও স্বাধীনতাৰ ৭৫ বছৰ পিছত বহুতখিনি তেনেকুৱা নাগৰিক আছে যিয়ে নেকি চৰকাৰী কোনো সুবিধা এতিয়ালৈকে পোৱা নাই সমগ্ৰ ভাৰতত স্বাধীনতাৰ ৭৫ বছৰ পিছত আৰু চুক্তি হোৱাৰ পিছত যদি আজি কোনোবাই 2 বছৰত কৈছে যে মিছলীয়া কিবা কিবি BLT চুক্তিৰ যিটো হৈ গ'ল আজি ৰিহেবিলিটেশ্যন নোপোৱা বহুত BLTৰ ল'ৰা ইভেন কোনোবা কিডনি ফেইল হৈ মৰি যোৱা আছে বহুতখিনি ল'ৰা তো তাত আমি কি কৰিম আগত এপছু আন্দোলনৰ চুক্তি হৈ গ'ল বহুতে আজি ৰিহেবিলিটেশ্যন পোৱা নাই তাক কাত মিছলীয়া বুলি ক'ম চ' মিছলীয়া বুলি কোৱাটো সহজ কথা কিন্তু কাম কৰাটোহে আচল গতিকে আমি আমাৰ সময়ত যিবিলাকে চুক্তি কৰিছে ৪,০০০কৈ NDBৰ সদস্যসকলে ৰিহেবিলিটেশ্যন হোৱাৰ 2 বছৰত এইটো ইমান আজি ক'ভিডৰ সময়ত সেইটো বহুত ডাঙৰ কথা চৰকাৰৰ হাতত ধন নাই তথাপিতো এইবিলাক যে কৰি আছে সেইটো বহুত ডাঙৰ কথা গতিকে কোনোবা এজন দুজনে এইবিলাক কথা ক'ব তাৰ লৈ পেলাই আমাৰ কোনো চিন্তা কৰিব লগা নাই আমি যিটো কমিটমেণ্টত আছোঁ সেইটো কামটো কৰি যাম এতিয়া এটা সময়ত সংগ্ৰাম কৰি আহিছিলোঁ ময়ো বহুত পৰিশ্ৰম কৰি আহিছোঁ আজি কিছুমান সপোন দেখিছোঁ যে অঞ্চলৰ কাম কৰাৰ কাৰণে তো সেইকাৰণে মই কৈছোঁ কি আমি 4-5টামান ইটা ভেটা বনাবলৈ মই মানুহবিলাকক এনকাৰেজ কৰি আছোঁ আৰু সেই ইটা ভেটাৰ যিখিনি ইটা ওলাব সেইটো দৰিদ্ৰ মানুহৰ ঘৰবিলাক ফ্ৰী বনাব পাৰিম বুলি পেলাই মই এইটো কথাই কৈছোঁ বাকীখিনি পিছত ক'ম प्रमद बर'आ बिराद गोजोननाय मोनदों आंनि फारसेथि आदसा मा मा होदों न' होदो हा होदो बिदि आरो गाननाय जोमनाय होदो आरो बिदि दालें होदो किबा होदो आरो माबा न'बो होदो गासिखौबो सम्पुर्ण होनाय जादों सारा बेनि थाखायनो जोबोद मोजां मोनदों आं प्रमद बर'खौ गिबि गिबियावनो गासैनिबो हामलायनायखौ बावहरनाय जाबाय दा दिनैनि जिथु अनुस्थान बे आसलथे बिराद जोंनि थाखाय गोजोनथावना बाथ्रा खारन मानो होनना बुङोब्ला नै दा गपाल बर' बिथाङा जि अबस्थायाव दंमोन बे जि अबस्थायाव दं बे अबस्थानिफ्राय उद्धार जानायनि खुनु मथे माने राहा बा बेबस्था उपाय गैयामोन थारमाने बिथाङा गोदान जिउ मोननाय बायदि मोनदों गतिके जों बेयाव बिराद बहुत गोजोननाय मोनदों आरो शिब सार बिथांखौ जोङो माने जोबोद माने साबायखर बावदों जाहाथे बिथाङा बिदिनो जन कल्याणमूलक खामानि मावनो हाथों बिदिनो समाजनि ओनसोलनि हारिनि जायगानि खामानि मावनो हाथों जों बेखौ माने कामना खालामदों आरो बिथांनि थाखाय मा मा होदों दा बिथांनि थाखाय कुनु बाखि दिनाखै हमना ला बुंनो थाङोब्ला जे बिजिनिफ्राय एकदम माने न'सिम सम्पूर्ण माने न'खरसेयाव जिखिनि नांगौ बेखौ सम्पूर्ण माने होदों जेरै हमना ला हा बायनानै होदों बिनि उनाव नै बिल्डिं मोसौ गाय मासे बायनानै होदों ओमफ्राय जानाय लोंनायनि जिखिनि बासन बर्तन समस्त होदों लोगोसे उन्दुनायनि थाखाय पालें लेप तुलि माने जि नांगौ एकदम माने सम्पूर्ण होदों गतिके बेयाव माने जोंहा जोबोद गोजोननाय माने मोनदों आरो जोङो प्रखा खालामदों माने बिथांखौ बे समाव जोङो माने साबायखर बावदों आयु लावथों बिथाङा आरो बिथाङा बिदिनो जातिनि ओनसोलनि जायगानि माने जौगानायनि खामानि मावनो हाथों जों बेखौ कामना खालामदों गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोरबायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आरो आसाम पुलिस जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।